আপোনালোকে জানে যে নাৰীৰ সৌন্দৰ্য অপাৰ। যৌৱন প্ৰাপ্তিৰ লগে লগে নাৰীৰ সৌন্দৰ্য বাঢ়িবলৈ ধৰে। কিন্তু কিছুমান নাৰী যৌৱন প্ৰাপ্তিৰ পাছত সৌন্দৰ্যশীল হোৱাতকৈ এনেদৰে দেখিবলৈ কুৎসিত আৰু পুৰুষৰ দৰে হয়। আৰু ইয়াৰ মূল কাৰণ হৈছে অবাঞ্ছিত চুলি। হয় বন্ধুসকল, এনে কিছুমান নাৰী আছে যাৰ যৌৱন প্ৰাপ্তিৰ লগে লগে পুৰুষৰ দৰে নাকৰ তলত গোফ আৰু থুঁতৰিত দাঢ়ি, বক্ষস্থল অৰ্থাৎ বুকুত দীঘল দীঘল নোম গজি উঠা সমস্যাই দেখা দিয়ে, যাৰ কাৰণে নাৰীৰ সৌন্দৰ্যত বাধা প্ৰদান কৰে। বন্ধুসকল, আজি আলোচনা কৰিম এনেদৰে নাৰীৰ অবাঞ্ছিত চুলি গজি উঠাৰ মূল কাৰণ আৰু ইয়াক কেনেদৰে প্ৰতিকাৰ কৰিব পাৰি তাৰ বিষয়ে। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ আপোনালোকৰ আগত এটা ৰিকুৱেষ্ট আছিলে। যদি আপুনি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ এনেধৰণৰ নতুন নতুন তথ্য সদায় পাই থাকিবলৈ আপোনালোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত পোনপ্ৰথমে দেখিবলৈ পায়। আপোনালোকে জানেনে যে এনেকুৱা কিয় হয় বা ইয়াৰ কাৰণ কি? সাধাৰণতে এই বেমাৰটোক ডাক্তৰৰ ভাষাত হাৰ্ছটিজম বুলি কোৱা হয়। স্ত্ৰী হাৰমন নিঃসৰণৰ বিসংগতিৰ কাৰণে এনে ৰোগ হোৱা দেখা যায়। এতিয়া এই ৰোগৰ পৰা কেনেকৈ বাচিব পাৰি আৰু নাৰীৰ সৌন্দৰ্য কেনেকৈ ঘূৰাই পাব পাৰি জানো আহক। এনে ধৰণৰ সমস্যাই দেখা দিলে পোনপ্ৰথমে আপুনি আল্ট্ৰাছ'ন'গ্ৰাফি কৰি কেইটামান পৰীক্ষা কৰোৱা উচিত। এইকেইটা হৈছে ওভাৰিত কোনো ধৰণৰ টেমুনা বান্ধিছে নেকি বা এড্ৰিনাল গ্ৰন্থিটো জন্মগতভাৱে ডাঙৰ আৰু অত্যাধিক ক্ৰিয়াশীল নেকি ইত্যাদি। আৰু তেজৰ DHEAS, টেষ্টষ্টেৰন, এণ্ড্ৰোষ্টেন ডাউন, LH আদি পৰীক্ষাও কৰাব লগা হ'ব পাৰে। ৱাক্সিং, থ্ৰেডিং, প্লাকিং, ব্লিচিং বা হেয়াৰ ৰিমুভাৰ কৰি এই ৰোগৰ পৰা সাময়িকভাৱে কিছু পৰিমাণে পৰিত্ৰাণ পায় যদিও এইবিলাক চিৰদিনীয়া নহয়। স্থায়ী সমাধানৰ বাবে ইলেক্ট্ৰোলাইচিছ বা থাৰ্মোলাইচিছ কৰিব লাগে। এনে ব্যৱস্থাৰ জৰিয়তে গুৰিতেই অবাঞ্ছিত চুলি নিৰ্মূল হয়। অৱশ্যে এনেধৰণৰ ব্যৱস্থাসমূহ যথেষ্ট ব্যয়বহুল আৰু দীৰ্ঘ সময় সাপেক্ষ। এই ৰোগৰ ভাল ঔষধো আছে। অৱশ্যে চৰ্মৰোগ বা হৰম'ন বিশেষজ্ঞৰ পৰামৰ্শ লৈহে এনে ঔষধবোৰ খোৱা ভাল। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু সমূহ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে স্বাস্থ্যজনিত সম্পৰ্কে তথ্য জানিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলৰ স্ক্ৰীনত পোনপ্ৰথমে দেখিবলৈ পায়। তো আজিলৈ আহিছোঁ, ধন্যবাদ।